ধুবুৰী জিলাৰ দেৱীতলা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত গড়কাপ্তানি পথত আজাদী কা মহোৎসৱ পালন কৰে সহকাৰী কাৰ্যবাহী অভিযন্তা গড়কাপ্তানি বিভাগৰ গৌৰীপুৰ ক্ষেত্ৰীয় পথ উপসংমণ্ডল কাৰ্যালয়ে। আজিৰ এই মহোৎসৱ কাৰ্যসূচীত উপস্থিত থাকে সহকাৰী কাৰ্যবাহী অভিযন্তা মনজিৎ অধিকাৰী, লগতে সহকাৰী অভিযন্তা অসীম আকৰাম আহমেদ আৰু আবু ৱাহিদ ৰহমান। অমৃত মহোৎসৱ উপলক্ষে আজি আমি ধুবুৰী লোক নিৰ্মাণ বিভাগৰ পৰা আমি দেৱীতলা ব্লকত এটা মেইনটেনেন্সৰ ড্ৰাইভ এটা আমি কৰিছোঁ। এইটো NRDৰ আমাৰ গাইডলাইন মতে, আৰু টোটেল এই পথটোৰ দৈৰ্ঘ্য হ'ল 1.65 কিলোমিটাৰ। আৰু লগতে পাব্লিকৰ লগত আমি এটা এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ। তেওঁলোকক আমি জনাইছোঁ যে আপোনালোকৰ এই ৰাস্তাটো এটলিষ্ট যদি ৰাস্তাটো আপোনাৰ পদূলিৰ মুখত অলপ মাটি লাগে বা অলপ জংঘল হৈছে, এইখিনি আপোনালোকে অলপ নিজে এক কঁকাল মাটি দি ৰাস্তাটোৰ আয়ুসটো যেন আপোনালোকে এইটো মানে বৃদ্ধি কৰিব পাৰে। পাব্লিকবিলাক ভালকৈ বুজি পাইছে আৰু তেখেতসকলে কৈছে হ'ব, আমি এইটো নেক্সট আমি আপোনালোকে বুজাইছে, এইটো ভাল পদক্ষেপ লৈছে আপোনালোকৰ লোক নিৰ্মাণ বিভাগ আৰু NRDয়ে। গতিকে এইটো আমি আৰু ভৱিষ্যতে এইটো আমি মেইনটেইন কৰি থাকিম। আৰু এই প্ৰগ্ৰেমটো আমি আৰু 3-4টা ৰাস্তা আৰু কৰিব আছে। অলৰেডি বেলেগ ব্লকতো আৰম্ভ হৈছে আৰু এইটো এটা ভাল পদক্ষেপ বুলি মানে আমাৰ ৰাইজে জনাইছে আমাক। ধন্যবাদ। 75th ইয়াৰ অফ ইণ্ডিপেণ্ডেন্স উপলক্ষে আমাৰ চৰকাৰে হাতত লোৱা আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে আমাৰ লোক নিৰ্মাণ বিভাগত যি মেইনটেনেন্স ড্ৰাইভটো কৰিব দিছে, সেই ইনষ্ট্ৰাকশ্যন মতে আমি আমাৰ ধুবুৰী জিলাৰ ধুবুৰী চিভিল চাব ডিভিজন টেৰিটৰিয়েল ৰ'ড ডিভিজনৰ আণ্ডাৰত দেৱীতলা ব্লকৰ আমাৰ এটা ৰাস্তা পেকেজ নম্বৰ AS 05171, ৰোড নেম দেৱীতলা টু হাউৰিজোৰা 1.76 কিলোমিটাৰ লেংথৰ আজি আমি মেইনটেনেন্স ড্ৰাইভ কামখিনি কৰিব আহিছোঁ। আমাৰ SDO ছাৰ বনজিৎ অধিকাৰী ছাৰ আছে, লগতে মোৰ সহকৰ্মী ৱাছিম আকৰাম আহমেদো আছে। আমি আমাৰ মাষ্টাৰ লেবাৰখিনিক লৈ আহি মেইনটেনেন্সৰ কামখিনি, যিখিনি ৰোড চাইনেজ শোল্ডাৰ পৰ্চনৰ যিখিনি ক্লিয়াৰ কৰিব লাগে, এইখিনি আমি চব কামখিনি কৰাই আছোঁ। আপোনালোকে দেখা পাইছে। গৌৰীপুৰৰ পৰা পুনিতা ৰায়ৰ ৰিপৰ্ট, অসম খবৰ।